এয়া হৈছে আমাৰ ভনী বিয়াৰ কিছু মুহূৰ্ত আমি সাঁচি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোককো দেখালোঁ। বিয়া যিহেতু ভৱনতে হৈছিল, গতিকে কিছুমান নীতি নিয়ম এৰা ধৰাৰ মাজেৰে চলিছিল যদিও আমি কিছুমান ধৰি ৰাখিব চেষ্টা কৰিছিলোঁ। ইয়াত দেখিছেনে কণকণতে কেনেদৰে খেলি আছে। তাই ঘৰত যাবলৈ আমনি কৰি আছিল যদিও অশান্তি পাইছিল চাগে, ঘৰলৈ যাওঁকে আছিল। একেটা ঘৰতে থাকি আমনি পাইছিল বাবে ঘৰলৈ যাওঁ বুলি আমনি কৰিছিল। পানী দিয়া গ্লাছ হেৰি হ'ব, বেয়া হ'ব। এতিয়া জোৰোণ দিয়া সময়ত কিছু মুহূৰ্ত, যিহেতু জোৰোণ আগবেলা ভাগত দিয়া হৈছিল। এয়া দেউতা, বাবু আৰু ধানৰ ফটো। এয়া কইনা জোৰোণৰ আগৰ মুহূৰ্ত। কইনাৰ সখীয়েক, মই, ৰণীবা, চুনু। এয়া হৈছে আমাৰ ভাই বোৱাৰী, বৌ, দাদা বৌ, বাইদেউ আৰু এয়া আমি তিনিজন। আমাৰ তিনিজনৰ ফটো। এয়া হৈছে আমাৰ পৰিয়াল, মা, জেতুকা লগোৱা পৰ্ব, কইনাৰ সখীয়েক। বিয়াৰ আগদিনাৰ যি আয়োজন হৈছিল তাক কিছুমান ধৰি ৰখাৰ চেষ্টা কৰিছিলোঁ। এয়া বিয়াৰ বাবে পিঠা পনাৰ আয়োজন। কইনাৰ কাপোৰ বন্ধা পৰ্ব হৈছিলে। এইবিলাক হৈছে গিফ্টৰ বস্তু, মান ধৰা বস্তু হৈছে এইবিলাক গোটেইবোৰ। মান ধৰা বস্তু নাম লিখি লিখি দিয়া হৈছে এইবোৰ গোটেইবোৰ। আকৌ আহিছোঁ বিয়াৰ দিনাখনলৈ। বিয়াৰ দিনা কিনো খাদ্য দিয়া হৈছিল তাৰে কিছুমান ভিডিঅ' কৰি ৰাখিব চেষ্টা কৰিছিলোঁ। পোলাও, পনীৰ, চাহী পনীৰ, দালি, চালাড, চিপছ, আছে মুড়ি ঘণ্টা। মাংস, মুৰ্গী মাংস। মাংস নোখোৱা? বইলি খাবা নে খাচী খাবা? বইলি খাবা নে খাচী খাবা? আছে পাঠা মাংস আৰু মিঠাইৰ বাবে কিছু আইটেম ৰখা হৈছিলে। আছে আছে তাত আছে
আছে আছে খালি বটল দিতে লাগে এই ভিন্দৰ লগত আহা যাম কি নিব কাৰণে হা
কুকাৰ